নমস্কাৰ। ধৰালৈ অমানিশা নমাই অনা 2020 বৰ্ষৰ অন্তিম ক্ষণ আৰু আগন্তুক 2021 বৰ্ষৰ চন্দ্ৰমাৰ আশাৰে 2020 আৰু 21 বৰ্ষৰ মধ্যম ৰাতি এক মধুৰ সন্ধিক্ষণত আমাৰ এমুঠি ৰং চেনেলৰ সকলো শুভাকাংক্ষীলৈ বুলি নৱবৰ্ষৰ আন্তৰিক শুভকামনাৰে পুনৰ এটি কবিতা আগবঢ়াইছোঁ। কবিতাৰ শিৰোনাম প্ৰকৃতিৰ ৰম্যভূমি দিচাংমুখৰ সম্ভাষণ। কবিতাটি পাঠ কৰি দিয়া হৈছে। এহাতে পুৱা ঠেঁটুৱৈ লগা পুহ মাহৰ হেঙুলীয়া ৰবিৰ কিৰণ আৰু অন্যহাতে দিচাংমুখে সম্ভাষণ জনাই মোক হাঁহি হাঁহি যেন অমিয়া আলোড়ন। পুৱাৰ ৰিপ ৰিপ মলয়া যাতে প্ৰকৃতিক দিছে এক অনন্য যৌৱন। অপৰূপ দেহ শিহৰণকাৰী উন্মনা কৰে যেন মন প্ৰাণ। আলফুলীয়া কহুৱাবোৰেও হাত বাউলি মাতিছে, মাতিব লাগিছে দিচাঙৰ বুকুত সুখ দুখৰ যেন লগৰী হ'বলৈ। নিৰ্জনতাৰ দুপৰ বেলাত কিম্বা নীৰৱ নিৰিবিলি আবেলি পৰত ক'তা, কিন্তু মই যাবহে নোৱাৰিছোঁ, নাজানো কিয় বা। হয়তো ব্যস্ততা নামৰ মায়াৰ বান্ধোনত মই আবদ্ধ। শয়নে সপোনে ব্ৰহ্মপুত্ৰৰ বলুকাত আঁকিছোঁ স্বপ্নৰত এক মায়াবিনী পৃথিৱীক। হঠাৎ সাৰ পাই গ'লোঁ ধেনুৰ হেম্বেলাওৰ ধ্বনিত। থতমত ভাৱেৰে ৰৈ ভাবিলোঁ, ই দিঠক নে সপোন? হয়, সপোনতেই আঁকিছোঁ নৱবৰ্ষৰ ন-সূৰুজৰ আগমনৰ সন্ধিক্ষণত। দিচাঙে বাৰ্তা পঠাইছে ৰূপোৱালী কুঁৱলীৰ হাতত, আহা না আহা অন্ততো এবাৰলৈ বুলি। কিন্তু যাওঁ বুলি ভাবিও যোৱাহে নহ'ল। চাওঁতে চাওঁতে পলাশৰ বতৰ ফাগুন যেন সমাগত। ৰূপালী কুঁৱলীজনীৰ বাৰ্তাক সযত্নে ৰাখিছোঁ হৃদয়ৰ ডায়েৰীত, যোৱাৰ প্ৰতিশ্ৰুতিৰে অহা বাৰলৈ বুলি। ঠিকেই, সৌ দূৰত ৰিণিকি ৰিণিকি শুনা পাইছোঁ এটি যেন কিবা মিঠা মিঠা লগা সুৰ, অচিন পথিক কোনোবা জনৰ। হয়তো দিচাংমুখে মোক পুনৰ ৰিঙিয়াই দিছে অহা বাৰলৈ দেখা পোৱা নৱসোপানেৰে। পশ্চিমৰ আকাশত ৰঙা বেলিটিও বুৰ মাৰিছে গতানুগতিকতাৰে যেন অসীমৰ দূৰ দিগন্তত। সন্ধিয়াৰ আকাশ বতাহত শুনিছোঁ দিচাংমুখৰ সম্ভাষণ দবা কাহ শংখৰ মাতত। সম্ভাষণ থাকক হৃদয়ৰ পৰা হৃদয়লৈ, প্ৰকৃতিৰ জীৱকুলৰ পৰা জীৱশ্ৰেষ্ঠ বিশ্ব মানৱ সভ্যতালৈ। ধন্যবাদ।